নগাঁও জিলাৰ ৰূপৈহাট সমষ্টি তেলেগুৰি নতুন বজাৰত এখন ৰাইজৰ দলৰ সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত আলহাজ নজৰুল ইছলাম চাহাবে ৰাইজৰ দলৰ হৈ প্ৰচাৰ অব্যাহত ৰাখে আৰু লগতে আমাক জনায় যে ৰাইজৰ দল উন্নয়ন, প্ৰথম কথা উন্নয়ন, শেষ কথা উন্নয়ন আৰু লগতে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আমি আপোনালোকক সেইকেইটা মন্তব্য শুনাবলৈ যত্ন কৰি আছোঁ। ছাৰ, আপোনাৰ নামটো কি? মোৰ নাম হাজী নজৰুল ইছলাম। ছাৰ, আপুনি কোনটো দলৰ পৰা প্ৰতিনিধিত্ব কৰিব বিচাৰিছে? ৰাইজৰ দলৰ পৰা মই প্ৰতিনিধিত্ব কৰিব বিচাৰিছোঁ। ছাৰ, আমি শুনিব পাইছোঁ ৰাইজৰ দলৰ যি মুৰব্বী উকিল গগৈ, তেওঁ সদায় জেলতে থাকে, তেওঁ কেনেকৈ দলটো পৰিচালনা কৰিব? অখিল গগৈদেৱ হৈছে আমাৰ নেতা। তেখেতৰ যি সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত ৭০টা সংগঠন আছে। এই ৭০টা সংগঠনৰ বাকী যিসকল আমাৰ সহকৰ্মী আছে, সকলোৱে অসমৰ ইটোমূৰৰ পৰা সিটোমূৰলৈকে সংগঠন কৰি আছে আৰু প্ৰত্যেকেই এই ৰাজনীতিটো গঠন কৰাত অগ্ৰ ভূমিকা গ্ৰহণ কৰিছে। বিভিন্ন জিলাই জিলাই গৈ পেলাই জিলা কমিটিবোৰ কৰি আছে, সমষ্টি কমিটিবোৰ কৰি আছে। অখিল গগৈদেৱ যদিও জেলত আছে, বাকী সহকৰ্মীসকলে দিনে ৰাতি অহোপহৰত চেষ্টা কৰি পেলাই এই দলক প্ৰতিষ্ঠা কৰাত লাগি আছে। ছাৰ, কিছুদিনমান আগতে SJP বুলি এটা দল গঠন হৈছে, যিটো দল আঞ্চলিক দল, আকৌ ৰাইজৰ দলৰ কিহৰ প্ৰয়োজন হয়? চাওক, AJP অসম জাতীয় পৰিষদ, অসম জাতীয় পৰিষদৰ লগতো কেইবাটাও সংগঠন জড়িত হৈ আছে। যিখিনি সংগঠনে অসমৰ থলুৱা মানুহৰ সেৱা কৰাৰ কাৰণে তেওঁলোকে কৰিছে, অখিল গগৈদেৱে একে উদ্দেশ্যেই ইয়াত দল গঠন কৰিছে। দুয়োটা দলৰ মাজত আপোনালোকে শুনি আছে বাতৰি কাকতৰ যোগে বা টেলিভিশ্যনত, দুয়োটা দলৰ সমন্বয়েৰে ইয়াত নিৰ্বাচন খেলিব। একমাত্ৰ দুয়োটা দলৰ উদ্দেশ্য হৈছে অসমত এই সাম্প্ৰদায়িক দল বিজেপিক পৰাভূত কৰি পেলাই তেওঁলোকক গাদী দখলৰ পৰা বিৰত ৰখা। দুয়ো দলে একেলগে এটা সমন্বয়ৰ মাজত, মিলাপ্ৰীতিৰ মাজত প্ৰতিটো সমষ্টিত দুয়োটা দলে এজনহে কেণ্ডিডেট দিব। দুয়োটা দলত দুজন কেণ্ডিডেট কোনো সমষ্টিত নাথাকে, এইটো বুজাবুজি এটা হৈ গৈছে। অখিল গগৈদেৱ জেলৰ পৰা বাহিৰত অহাৰ লগে লগে সেই সমষ্টিকেইটা নিৰ্ধাৰণ হৈ যাব। ছাৰ, আপুনি ৰূপহী সমষ্টিৰ পৰা বিধায়ক হিচাপে টিকেট পাব বুলি আপুনি আশাবাদী নে? চাওক, বৰ্তমান তেওঁলোকৰ লগত মই কাম কৰি আছোঁ। সমষ্টিত যি জনপ্ৰিয়তা আছে আপোনালোকে নিজেই জানে যে সমষ্টিৰ মানুহে মোক বিচাৰিছে, সেইকাৰণে মই ওলাই আহিছোঁ। মই সম্পূৰ্ণ আশাবাদী যে এইবাৰ তেওঁলোকে মোক মনোনয়ন দিব এই দলৰ পৰা, আৰু মই ৰূপৈহাট সমষ্টিত ৰাইজৰ ওচৰলৈ আহিম। ছাৰ, এতিয়া আৰু এটা প্ৰশ্ন আছে, যি নেকি মোগলৰ আক্ৰমণ বুলি কৈ আছে বিজেপি চৰকাৰে, সেইটো বিষয়ে আপুনি কি ক'ব বিচাৰে? এতিয়া মোগল বুলি তেওঁলোকে কাক বুজাব খুজিছে সেইটো স্পষ্ট হোৱা নাই। তেওঁলোকে যদি মুছলমানসকলক মোগল বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে যাব লাগিব বহু শতক পিছলৈ। মোগলে যেতিয়া অসম আক্ৰমণ কৰিব আহিছিল, তেতিয়া কিন্তু সেনাপতিজন আছিল হিন্দু। এতিয়া তেওঁলোকে যিসকলে মোগল মোগল বুলি কৈ আছে, সেইসকলৰ মানসিংহৰ বংশধৰ। আপোনালোকৰ দলৰ পৰা আগন্তুক ৰূপৈহাট সমষ্টিৰ বাবে কি কি উন্নয়নমূলক কাম হাতত ল'ব? আমাৰ দলৰ শ্লোগানেই হৈছে প্ৰথম কথা উন্নয়ন আৰু শেষ কথা উন্নয়ন। আমি উন্নয়নৰ কাৰণেই এই ৰাজনৈতিক দল গঠন কৰিছোঁ। অসমৰ চুকে কোণে যিবোৰ পিছপৰা সমষ্টি আছে, যিবোৰ পিছপৰা গাঁও আছে, সেই গাঁওবোৰৰ আমূল পৰিৱৰ্তন কৰাৰ কাৰণে আমি যাতায়াত ব্যৱস্থা উন্নতি কৰিম, শিক্ষাৰ প্ৰতিষ্ঠানবোৰ উন্নতি কৰিম, চিকিৎসাৰ যিবোৰ অনুষ্ঠান আছে, হস্পিটেল, সেইবোৰ আমি উন্নয়ন কৰিম, আৰু শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব, আৰু কৃষক মজদুৰসকলৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ সমাধান কৰি পেলাই সেইসকলক অৰ্থনৈতিকভাৱে আগুৱাই যোৱাৰ কাৰণে আমি সহায় কৰিম। এই আমাৰ দলৰ উদ্দেশ্য। ছাৰ, আপুনি যে মিত্ৰতা সম্পৰ্কে কৈছিলে, মিত্ৰতা খালি SJP আৰু আপোনালোকৰ ৰাইজৰ দল দুটাৰ মাজতে হ'ব নে আৰু বেলেগ বেলেগ দল থাকিব মিত্ৰতা? বৰ্তমান আমাৰ এই দুটা দলৰ মাজতে কথা চলি আছে। আমাৰ নেতা যেতিয়া জেলৰ বাহিৰত আহিব, তেতিয়া পূৰ্ণাংগ এটা ৰূপ পাব, আৰু যদি কোনো দলে আমাৰ ইয়াত যোগদান কৰিব খোজে, নেতৃত্ব চিন্তা। ধন্যবাদ। আৰু এইদৰে তেখেতে ৰাইজৰ দলৰ প্ৰচাৰ ৰাইজৰ মাজত অব্যাহত ৰাখিছে। তেখেতে কৈছে প্ৰথম কথা উন্নয়ন, শেষ কথা উন্নয়ন, এইটো শ্লোগান তেখেতৰ দলৰ। আমি আপোনালোকক সেইখিনি দেখালোঁ।
ধন্যবাদ সকলোকে।